তো এই গাইজ স্বাগতম টু দৌৰি ব্লগছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি যাই আছোঁ আমাৰ মামাহঁতৰ ঘৰত তাৰেলৈকে মানে আমাৰ মামাহঁতৰ ঘৰত আজি সত্যনাৰায়ণ পূজা পাতিছে তো সেইবাবে যাই আছোঁ মই অকলে আছোঁ দিয়ক আৰু ইফালে আজি মোৰ লগত কোনো নাই আজি হিমাংশুও নাই জুমনো নাই আজি কোনো নাই আজি অকলে অকলে গৈ আছোঁ আমাৰ স্কুটিখনে লৈ আছোঁ দিয়ক আমাৰ মামাহঁতৰ ঘৰটো বাৰু আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় তো সোনকালে যাই পাম আৰু মিনিমাম 10-15 মিনিটৰ ৰাস্তা হ'ব তো এতিয়া যাই আছোঁ তো বলক আপোনালোকেও ভিডিঅ'টো সকলোকে চাই থাকিব তো কিন্তু চাই লওক ৰাস্তাটো কেনেকুৱা হৈ গৈছে তো এইফালে বানপানী হয় না এইফালে বিজক লৈ ল'লোঁ তো এতিয়া গৈ আছোঁ অকণমান ফুৰিবলৈ মানে এইফালে বিজক উঠাই ল'লোঁ আৰু বিজয় পিছে আজিকালি ব্লগবিলাক নবনাই নেকি নাই মোৰ চাইডে ডিলেট হৈ গৈছে তো নতুনকৈ জাৰ্ণিটো আৰম্ভ কৰিব নেকি কৰিব লাগিব ই যেতিয়া নতুন নতুন ইউটিউব চেনেল আৰম্ভ কৰিছিল তো আমি দুয়োটাই একেলগে মানে ভিডিঅ' বনাইছিলোঁ তেতিয়া আমাৰ ভিউচন আহিছিল এতিয়াও নাহে দিয়কচোন কিছু আহে আৰু এতিয়া আগতকৈ অকণমান ইমপ্ৰুভ হৈছে তো বাৰু যিয়ে নহওক এতিয়া আপোনালোকক অকণমান পানী দেখুৱাই ৰ'ব চাই লওক সেইফালে পানী অকণমান শুকাইছে শুকাইছে হা পানী শুকাইছে একদিন এটা বঢ়িয়াকৈ ভিডিঅ' বনাম আমি হাজো হয় গ্ৰেফ মাধৱ মন্দিৰ দেখুৱাম যাম দে চাইকেল লৈ চাইকেল চাইকেল ৰাইড চাইকেল লৈ হ'ব দিয়া যাম দিয়া তো আহি পালোঁ বৰ্তমান মামাহঁতৰ ঘৰত মামাহঁতৰ ঘৰটো সেইটো পিছফালে আছে তো আপোনালোকক যি পাৰোঁ দেখুৱাম মানে ইমান বেছি এই ব্লগটো বেছি ডাঙৰ নকৰোঁ মানে দীঘলীয়া নকৰোঁ বেছি তো যি পাৰোঁ দেখুৱাম আৰু আপোনালোকক বলক তো এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰত ইফালে অকণমান লাহে লাহে মানে ভিডিঅ'টো বনাব লাগিব ইফালে বামুণজন আছে তো ইফালে মানুহবিলাক আছে তো দেখুৱাই আছোঁ আপোনালোকক অকণমান মানে লাহে লাহে ভিডিঅ'বোৰ বনাব লাগিব তো অকণমান লাজো লাগে এখন ভিডিঅ' আপোনালোকৰ বাবে বনাম আৰু মোৰ ইফালে পিছফালে সত্যনাৰায়ণ পূজা চলি আছে মানে শেষ হ'বলৈ হৈ গ'ল মোৰ মানে হওঁতে বহুত বেছি দেৰি হৈ গৈছে তো সেইবাবে পূজা এতিয়া শেষ হ'বলৈ হৈ গ'ল তেওঁ অকণমান আহি পাইছোঁ আৰু সময়ত এতিয়া পূজাখন খাওঁ আৰু মানে আজি এঠাইত যাম তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো গাইছ মানে এতিয়া মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু মামাহঁতৰ ঘৰৰ পৰা অকণমান মানে দূৰত ৰখিলোঁ এতিয়া বৰ্তমান আৰু যিহেতু সত্যনাৰায়ণ পূজা বুলি ক'লে গোপাল ভোগটোৱে মেইন তো ইয়াতে গোপাল ভোগটো লৈ লৈছোঁ তো সেইটোৱে মেইন বস্তু সত্যনাৰায়ণ পূজা বুলিলে গোপাল ভোগটো প্ৰসাদ হিচাপে মানে আমি গ্ৰহণ কৰোঁ আৰু এইফালে গাজিটো খাই থাকোঁ কিন্তু গোপাল ভোগটো চবতকৈ মেইন আৰু সত্যনাৰায়ণ পূজা আৰু মামাহঁতৰ ঘৰত মানে বেছি ভিডিঅ' নবনালোঁ মানে এইফালে ছোৱালী তোৱালী আছিল অকণমান লাজ লাগে যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ তো আপোনালোকক কৈছোঁৱেই 7 দিন আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ তাতে কৈছোঁৱে মই ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চটো অকণমান নোহোৱা হৈছে তো সেইটো কাৰণে তাতে সিমান বেছি অকণমান মানে লাজ লাগিছিল তো ভিডিঅ'টো নবনালোঁ আজিৰ পৰা মানে চেষ্টা কৰি যাম আপোনালোকক ভাল ভাল কোৱালিটি দিবও চেষ্টা কৰিম আৰু মানুহৰ মাজত ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম মানে লাহে লাহে শিকিম আৰু চব বস্তুটো একেদিনে নাপায় ন তো সেইটো কাৰণে পিছত বনাম আৰু ভালকৈ ভিডিঅ'বোৰ আপোনালোকক দি যাম তো আপোনালোকে ছাপোৰ্ট কৰিবলৈ আশা কৰিম ধুনীয়া এটা ঠাইত যাই আছোঁ এতিয়া বৰ্তমান মই গাড়ীখন থৈ যাম চাইকেল লৈ যাম আমি মোৰ লগৰ কেইজন আহিব তো আপোনালোকক দেখুৱাম যি পাৰোঁ তো একদম মজা ঠাই মানে একদম গলি তো আপোনালোকক যে অকণমান আগতে কৈছিলোঁ আমি এঠাইত ফুৰিব যাম বুলি তো মোৰ লগত দুজন আছে আপোনালোকক দেখুৱাম বাৰু আৰু আজি আমি আহিছোঁ আমাৰ মানে হাজো সমষ্টিৰ ভিতৰত একদম পপুলাৰ ঠাই বুলি ক'ব পাৰে মানে আমি আহিছোঁ আজি পুৱামক্কাত তো আপোনালোকক আজি দেখুৱাম যি পাৰোঁ আৰু পুৱামক্কাখন দিছে সঁচাই বহুত বেছি ভাল লাগে আৰু ইয়াৰ পৰা পুৱামক্কা 3 কিলোমিটাৰ আৰু আজিলৈকেতো বহুত ঠাই ঘূৰিলোঁ ফুৰিলোঁ কিন্তু আজিৰ দৰে মই একদম সুখটো পোৱা নাছিলোঁ মানে আমাৰ কাষতে আছিল বাট মই অহা নাছিলোঁ মানে আহিব পৰা নাছিলোঁ ঘৰৰ পৰা অনুমতিটো নিদিয়ে মানে তো সেইটো কাৰণে আহিব পৰা নাছিলোঁ আজি একদম আহিলোঁ কৈছোঁ আহিলোঁ আজি এইফালে লগত দুজন আছে লগত দুজনৰ বাৰু ফেচ কৰি নেদেখাওঁ আপোনালোকক মানা কৰিছে দেখুৱাবলৈ তো নেদেখাওঁ দিয়ক আপোনালোকক তো এইফালে চাই লওক আপোনালোকে একদম মজা ভিউ তো ইয়াতে আমি ফটো চটো উঠিম আৰু আপোনালোকক ৰিলো বনাম আপোনালোকক দেখুৱাম ইনষ্টাগ্ৰামত চাব পাৰিব আপোনালোকে আৰু ইউটিউবত লং ভিডিঅ' দি আছোঁ আৰু মিনি ব্লগ বনাবলৈ চেষ্টা কৰিম বাৰু আৰু ৰিলটো বনাব লাগিব ইয়াতে ৰিল বনাই একদম মজা লাগিব দিয়ক তো লগৰকেইটা আছে পিছফালে আছে আৰু মই আহিলোঁ একদম এইখিনি ঠাইত আৰু বহুত ওপৰত আছে বাট এতিয়া আমি নাযাওঁ আৰু মানে যিহেতু চাইকেল লৈ আহিছোঁ না অকণমান প্ৰব্লেম হৈ যোৱাত তো সেইটো কাৰণে নাযাওঁ আৰু তো যি পাৰোঁ আপোনালোকক দেখুৱাম আজি ইয়াতে ধৰি ইফালে একদম জান্নাত ইফালে আমাৰ চাইকেলখন ইয়াতে থৈ দিলোঁ আৰু ইয়াতে অকণমান মানে ৰেষ্ট লৈ লওঁ ইফালে দ্বীপ আছে আৰু আজি আপোনালোকক এটা কথা কওঁ মানে ছোৱালীবিলাকৰ পিছত একেবাৰে যাই লাভ নাই মানে এইবিলাক ভালপোৱা চলপোৱাৰ বিষয়ত মানে একদম যাই একেবাৰে লাভ নাই এনেকুৱা মজা মজা ভিউত আহক আৰু
নিজৰ মনটো একদম শান্তি পেলাওক আৰু যিমান পাৰে সিমান মানুহে লাইফত এডভেঞ্চাৰ কৰিব লাগে আৰু মানে যিমান ঘূৰিব ফুৰিব পাৰে ঘূৰিব লাগে তো আপোনালোকে আহিলে ভাল পোৱা চালপোৱাত একেবাৰে নাযাব তো ভালকৈ মানে পঢ়া শুনা কৰিব বা ময়ো বাৰু পঢ়া শুনাটো বাৰু বেছি নকৰোঁ বাট অকণমান কৰিব লাগে কৰিব লগাখিনি বাৰু ময়ো কৰোঁ পঢ়া শুনা তো এতিয়া অকণমান ইয়াতে ৰেষ্ট ল'লোঁ আৰু এতিয়া আমি অকণমান ওপৰৰ ফালে যাওঁ তো ওপৰত আপোনালোকক দেখুৱাওঁ ভিউ আৰু ইয়াতকৈ মানে মজা মজা ভিউ আছে তাতে চ' আপোনালোকক দেখুৱাওঁ আগত বাৰু আৰু ধুনীয়া ধুনীয়া ভিউ আছে বাট আজি আমি নাযাওঁ আজি মানে চাইকেল লৈ আহিছোঁ আৰু বহুত বেছি ভাগত ধৰি গৈছে মানে নেক্সট আৰু আহিম আপোনালোকক দেখুৱাম ভালকৈ দেখুৱাম মানে বাইক লৈ আহিম নেক্সট বাৰ চ' আপোনালোকক বঢ়িয়াকৈ দেখুৱাম তো চাব আপোনালোকে নেক্সট ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি থ'ব যদি ছাবস্ক্ৰাইব কৰা নাছিলোঁ আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ আপোনালোকক তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ জয় অসম লাভ ইউ অল